শিক্ষয়িত্ৰী আদিও আমি এখন এই গোটেই বিদ্যালয়বিলাকৰ মাজত এখন ছ'চাইটি গঠন কৰি আমি তেখেতসকলক এই ছ'চাইটিৰ অধীনলৈ আনি তাৰ পৰা আমি এই বিদ্যালয়সমূহ পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। আজি আমি দেখা পাইছোঁ যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই ৫৬খন আদৰ্শ বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96.44%, অৰ্থাৎ আমাৰ ৪,০০০ যি আমি চৰকাৰী সেৱাৰ অধীনত আমি বিদ্যালয় চলাওঁ, তাতে আমাৰ কেইবাখনো ১০০% পৰীক্ষাত পাছ কৰা শিক্ষানুষ্ঠান আছে। কিন্তু এনেকুৱাও শিক্ষানুষ্ঠান আছে য'ত হয়তো বছৰত এজন ল'ৰায়ো মেট্ৰিক পাছ কৰিব পৰা নাই। ইয়াৰ বিপৰীতে CBSE দ্বাৰা পৰিচালিত বা CBSE পাঠ্যক্ৰমৰ দ্বাৰা পৰিচালিত এই ৫৬খন বিদ্যালয়ত 96.44% পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱে আদৰ্শ বিদ্যালয়ৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষাৰ প্ৰতি ধাউতি আৰু দায়বদ্ধতাকে প্ৰমাণ কৰিছে। মই আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আদৰ্শ বিদ্যালয়সমূহত আমি আমাৰ প্ৰাদেশিকৃত বিদ্যালয়সমূহ আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, তাৰ সফল আৰু বিফল এই দুইটা দিশৰ ওপৰত আমি গুৰুত্ব ৰাখি এই বিদ্যালয়বিলাকত আমি কেইবাটাও নতুন প্ৰয়োগ কৰিবৰ বাবে আমি চেষ্টা চলাইছিলোঁ। প্ৰথমতে এটা সুন্দৰ বিদ্যালয়ৰ চৌহদ। আজি আমাৰ আদৰ্শ বিদ্যালয়ৰ চৌহদসমূহ সেই সময়ত আমি সুন্দৰভাৱে নিৰ্মাণ কৰিছিলোঁ। যোৱা বছৰ ১৩খন আদৰ্শ বিদ্যালয় আমি নতুনকৈ আৰম্ভ কৰিছিলোঁ আৰু এই ১৩খন আদৰ্শ বিদ্যালয়কে নতুন ভৱন দিবলৈ আমি প্ৰায় ৮ কোটি টকাকৈ অনুমোদন কৰিছোঁ, যাতে নতুন ১৩খন বিদ্যালয়ৰ ভৱন সৰ্বাংগ সুন্দৰ হ'ব পাৰে। ভৱনৰ সমান্তৰালকৈ আমি শিক্ষক শিক্ষয়িত্ৰীৰ যিটো ক'ব গ'লে ষ্টুডেণ্ট টিচাৰ ৰেচিঅ', তাক আমি এই বিদ্যালয়সমূহত মেইনটেইন কৰাৰ আমি প্ৰচেষ্টা কৰিছোঁ। আৰু সমান্তৰালভাৱে এই বিদ্যালয়সমূহত ক্ৰীড়া, NCC আৰু সাংস্কৃতিক দিশত ই যাতে এটা সুন্দৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰে, তাৰ বাবেও আমি লাহে লাহে ব্যৱস্থা লোৱাৰ ফালে আগবাঢ়িছোঁ।